Hey guys, welcome to my YouTube channel. মই অনুভূতি নাবেক মুকুন্দ শইকীয়া আৰু আজি মই নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ জীৱনত আচলতে আপোন বুলিবলৈ আছে নে কোনো নাই। সময়ৰ লগতে সকলো সলনি হয়। ভাল লগা দিনবোৰ, ভাল লগা মানুহবোৰ, ভাল লগা বস্তুবোৰ, আপোনবোৰ সকলো এটা সময়ত সলনি হৈ যায়। মা বাবাটো এদিন তোমাক গুচি যাব, কিন্তু ভাইটি ভণ্টি বাইদেউ মানে কিছুমান এনেকুৱা সম্পৰ্ক থাকে। এইবোৰ সম্পৰ্ক যে মানে এটা সময়ত এনেকুৱা হয় নহয় ন, সম্পৰ্কবিলাক মানে লাহে লাহে মানে হেৰাই যাব ধৰে। সেই সৰুতে ভাইটি বা বাইদেৱে মই যিমান মৰম কৰিছিলে বা তুমি যিমান মৰম কৰিছিলা, সেইটো এটা সময়ত এনেকুৱা হৈছে ন, মৰম চেনেহ লাহে লাহে কমি যায়। মানে সঁচাকৈ এই পৃথিৱীত আপোন বুলিলে কোনোৱে নাই। নিজে নিজক ভাল পাব শিকা, নিজতকৈ ভালকৈ নিজক কোনো বুজি নাপায়। সময় গতিশীল, গতিকে সময়ৰ লগত চলিব শিকা। আমাৰ জীৱনটো দুদিনীয়া, গতিকে মনে বিচাৰণে সুখী হোৱা, মনে যি কৰিব বিচাৰে তাকে কৰা। হিয়া ভৰাই উপভোগ কৰা পৃথিৱীখন, সেউজীয়া সৈতে বিলীন হৈ যোৱা। যদি আমাৰ মনটো সুখী নহয় ন, পৃথিৱীত একো বস্তুকে ভাল নালাগে। নিজৰ যদি মনটো সুখী নহয়, পৃথিৱীৰ সকলো বস্তুকে মানে ভাল লাগে বা ভাল অনুভৱ কৰিব পাৰে। সেইকাৰণে আগে নিজে সুখী হ'বলৈ চেষ্টা কৰা। সময়ৰ সোঁতত সঁচাকৈ আমাৰ বহুত স্মৃতি হেৰাই যাব ধৰিছে। শৈশৱৰ ল'ৰালি ধেমালিৰ পৰা আদি কৰি স্কুল কলেজ লগৰ বন্ধু বান্ধৱী মানে সকলোবোৰ সময়ৰ সৈতে যে হেৰাই গৈছে, যে সকলোৱে যে নিজৰ জীৱনৰ সৈতে ব্যস্ত, আগন্তুক জীৱনৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰাৰ কামনাৰে সকলোৱে নিজৰ যে কামত ব্যস্ত। আজি কাৰো সময় নাই জীৱনটোক এবাৰ অতীতলৈ ঘূৰি চাবলৈ। আজি বহুত মনত পৰে সেই অতীতৰ ল'ৰালি দিনবোৰলৈ, আকৌ যে ঘূৰাই ফুৰাই দিন সেই দিন।